आत्मসমर्पणकारी एक्स आरएनएल नेता केडारসকলক आत्मसंस्थापনৰ কাৰণে ব্যৱস্থা কৰি দিয়া एसएसबी बीएसएफ কামাণ্ডো নতুনকৈ বনাব বিচৰা কামাণ্ডো ফৰ্চত কমেও আমাৰ 300 জন মান নেতা কেডাৰসকলক তাক সোমাই দিয়া যে আমি আজি প্ৰেছ মিট যোগেদি মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মেইন বিতংটো হ'ল যোৱা 3 তাৰিখত আমি গুৱাহাটীত আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি লগ কৰিছোঁ লগ কৰি আমাৰ যিবিলাক সমস্যা আমাৰ জাতিৰ সমস্যা এইবিলাক আমি স্পষ্টৰূপে আমি মেমৰিণ্ডামখন দিয়া হৈছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনে যে শান্ত সুস্থ মুখেৰে আমাক যে এই মেমৰিণ্ডামখন চাই আমাক কথা দিছিলে যে ঠিক আছে আপোনালোকৰ সমস্যাবিলাক আপোনালোকৰ কথাবিলাক যে মই মাত্ৰ মোক 15 দিন সময় দিয়া 15 দিন ভিতৰত মই আপোনালোকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিম আপোনালোকৰ জাতিৰ সমস্যাটো কি ধৰণে কেনেকৈ মই ভালকৈ মানে বিতংবাই তথ্যটো লৈ আপোনালোকক মই 15 দিন ভিতৰত যিকোনো এটা ব্যৱস্থা কৰিম বুলি একেবাৰে স্পষ্টৰূপে আমাক কথা দিছিলে সেইখিনি আমাৰ উদ্দেশ্য আছিলে আৰু আমি বিচাৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে আমি এতিয়া মূল সুঁতিলৈ ঘূৰি আহিছোঁ আমি ৰাইজৰ হকে বা জাতিৰ হকে আমি কাম কৰি যাম যেহেতু মূল সুঁতিলৈ ঘূৰি অহাৰ পিছত আমি একো সুবিধা পোৱা নাই আজিলৈকে এইটো আমি চৰকাৰৰ তৰফৰ পৰা যেন এইটো আমাক সুবিধা কৰি দিয়ে যেন আৰু আমাৰ জাতিৰ হকে আৰু সমাজৰ প্ৰতি যে ভাল কাম কৰি যোৱাত বা অসমৰ উন্নতি পথত লৈ যোৱাত যেন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে আমাক সহায় কৰে এজন ভাল ব্যক্তি হ'বলৈ ভাল সমাজ গঢ়ি তুলিবলৈ সেইখিনি যেন সুবিধা দিয়ে ধন্যবাদ আপোনালোকৰ ডিমাণ্ড কি আছে আমাৰ ডিমাণ্ডটো ইয়াত আছে আমাৰ যিবিলাক আত্মসমৰ্পণ হোৱাৰ পিছত যি সমস্যা আছে সেইটো আমাৰ ইয়াত মেমৰিণ্ডামত বিতংভাৱে লিখা আছে আৰু তাৰ মানে জাতিৰ ক্ষেত্ৰত যে আমাৰ কেইটামান মানে দফা আছে সেই দফাটো আমাৰ এই ছেক্ৰেটাৰী মহোদয় মানে সেইটো দাঙি ধৰিবলৈ এই তথ্যটো দাঙি ধৰিবলৈ মই এইটো অনুৰোধ কৰিলোঁ হৈছে আত্মসমৰ্পণকাৰী এক্স আৰএনএল নেতা কেডাৰসকলক আত্মসংস্থাপনৰ কাৰণে ব্যৱস্থা কৰি দিয়া দ্বিতীয়তে হৈছে অসমত প্ৰশাসনত এসএসবি বিএসএফ কামাণ্ডো নতুনকৈ বনাব বিচৰা কামাণ্ডো ফৰ্চত কমেও আমাৰ 300 জন মান নেতা কেডাৰসকলক তাক সোমাই দিয়া লগতে আছে ৰাবা অধ্যক্ষিত গাঁও অঞ্চলসমূহত ৰাস্তা ঘাট আজিলৈকে হোৱা নাই এইবিলাক মেৰামতিৰ ব্যৱস্থা কৰি দিয়া বান গৰাখহনীয়া আমাৰ ৰাবা অঞ্চলবোৰ বাৰিষাত গৰাখহনীয়াত শেষ হ'ব ধৰিছে এইবিলাক যাতে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিয়ে আৰু পৰ্বতজৰা মহকুমাৰ ডিবিতলা কুচগাঁও আদি অঞ্চলত খামবাং ৱেভিং চেণ্টাৰ ইণ্ডাষ্ট্ৰী যাতে স্থাপন কৰি দিয়ে ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীসকলক বনগাঁও অঞ্চলত মাটিৰ পাট্টাৰ ব্যৱস্থা যাতে কৰি দিয়ে আৰু বহুত মেমৰিণ্ডামত লিখা আছে দফাসমূহ এইবিলাক আমাক CM ছাৰে জানে তাৰ হাতত গোটেইখিনি দিয়া হৈছে এইখিনি